লাহে লাহে চাওঁতে চাওঁতে গোটেই বছৰটো পাৰ হ'ল। মাথো কেইটামান দিন বাকী আছে এই 2022 চনটো শেষ হ'বৰ কাৰণে। নতুন বছৰ আদৰাৰ আমাৰ যি পৰিকল্পনা সেয়া চলি আছে সকলোৰে চাগৈ। আৰু এই নতুন বছৰ আদৰাৰ প্ৰাকখনত মই আজি এই ভিডিঅ'টো বনাই মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ এই কাৰণে যে বহুত মদাহীয়ে আচলতে আজি ডেটত ভাবি আছে, এনেকুৱা বহুত ব্যক্তি আছে যিসকল ব্যক্তিয়ে গোটেই বছৰটো খাই শেহত এতিয়া ভাবিছে বা শেহত এতিয়া তেওঁ ঘৰৰ কোনোবা ব্যক্তিৰ আগত হওক বা বন্ধুবৰ্গৰ আগত হওক বা কাৰোবাৰ আগত হওক তেওঁ এতিয়া প্ৰকাশ কৰিছে যে এই বছৰটো যেনেকৈ গ'ল মুঠতে এই বছৰটো 31 ডিচেম্বৰলৈকে মই খাম, তাৰপিছত 1 তাৰিখৰ পৰা আৰু মই জীৱনত কোনোদিন এইটো বস্তু মুখত নিদিওঁ। এনেকৈ ভবা মানুহ বহুত আছে আজিৰ ডেটত। মই সেইকাৰণে ভাবিলোঁ যে মই এই নতুন বছৰ আদৰাৰ যি প্ৰাকখনত অকণমান যদি মই এই ভিডিঅ'টো লৈ আহোঁ, ইয়াৰ পৰা বহুত মানুহে হয়তো কিবা এটা নিজক চেঞ্জ কৰিব পাৰিব পাৰে। সেই ভাবি পেলাই মই এই ভিডিঅ'টো বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। প্ৰথমে ক'ব বিচাৰিছোঁ যে মই আজিলৈকে ক'তো কেতিয়াও শুনা নাই যে মদ এটা ভাল বস্তু। সেইকাৰণে কৈছোঁ স্পষ্টভাৱে যে মদ একো ভাল বস্তু নহয়। যদি আপুনি তাক লৈ চিন্তিত হৈছে, তাক লৈ আপুনি বিশেষভাৱে চিন্তা কৰিব লগা হৈছে আপোনাৰ জীৱনত যে মই কেতিয়াৰ পৰা এৰিম, কেতিয়াৰ পৰা ইয়াক মই মোৰ জীৱনৰ পৰা বিসৰ্জন দিম। আচলতে আমাৰ মাইণ্ডেৰে, আমাৰ মগজুৱে যেতিয়া আমি নিজে কোনো এটা কাম কৰিব পাৰিম বুলি সেই বস্তুটো আমাৰ মগজত যেতিয়া আমি সোমোৱাই দিওঁ, আমাৰ মাইণ্ডত যেতিয়া আমি সোমোৱাই দিওঁ, তেতিয়া লাহে লাহে আমাৰ মাইণ্ডটোৱে সেই বস্তুটো অবজাৰ্ভ কৰিব লয়। আৰু সেই একেটা বস্তুকে যেতিয়া আমি কৈ তাক যেতিয়া আমি এক্সপাৰ্ট কৰি দিওঁ, তেতিয়া আচলতে সি তেনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে সি ৰেডি হৈ যায়। যদি আমি তাক দিছোঁ যে এই কামটো আমি কৰিব লাগে, এইটো বস্তু মোক লাগে, এইটো খাই মই ভাল পাইছোঁ, এইটো মোক খোৱাৰ প্ৰয়োজন আছে, এই বস্তুটো যদি তেনেকৈ ধৰণেৰে ভাবি আমি মাইণ্ডত ছেট কৰোঁ, তেতিয়াহ'লে আমাক সেইটো বস্তু লাগিবই লাগিব। লাগে সি মাটিৰ তলতেই থাকক, সি লাগে এনেকুৱা জেগাতেই থাকক, এনেকুৱা অসম্ভৱ জেগাতেই থাকক, যেনেকুৱাই ধৰণৰ অসম্ভৱ জেগাত নাথাকক, আচলতে তাক খান্দি তাক উলিয়াই লৈ আহিব সেই তেনেকুৱা ধৰণৰ মানুহ। সেইকাৰণে কৈছোঁ, যদি আপুনি ভাবিছে যে মই আজি কেনেকৈ এৰিম, আজি এৰাৰ কোনো প্ৰশ্নই নাহে। কাৰণ যিহেতুকে আগন্তুক নতুন বছৰ আহি আছে, এটা অপশ্যন পাইছোঁ আমি মানুহক ক'বৰ কাৰণে, নিজৰ আত্মীয়জনক ক'বৰ কাৰণে যে নতুন বছৰ এটা আহি আছে আগত, গতিকে সেই নতুন বছৰটোৰ পৰা এই বেয়া কামটো আৰু মই নকৰোঁ। আচলতে নিজক ফাঁকি দিছে নেকি আপুনি তেনেকৈ ধৰণে ভাবি পেলাই এবাৰ নিজক প্ৰশ্ন কৰি চাওক। আপুনি পাৰিবনে নোৱাৰে এই কামটো কৰিব, আপুনি এবাৰ নিজক প্ৰশ্ন কৰি চাওক। যদি আপুনি পাৰে তেতিয়াহ'লে আপুনি আজিৰ পৰাই কৰা আৰম্ভ কৰক আৰু আজিৰ পৰাই এৰা আৰম্ভ কৰক আপুনি। কাৰণ কালিলৈ 31st আহিব, 31st আপুনি খাব, তাৰপিছত 31st ৰাতি 12টা-1টা বজালৈকে আপুনি পাৰ্টি কৰিলে, 12টা-1টা বজালৈকে 2টা বজালৈকে আপুনি খালে, পিছদিনা 1 তাৰিখ, বছৰৰ প্ৰথমটো দিন। গতিকে এই প্ৰথমটো দিনত আপোনাৰ যি হেং অভাৰ হ'ব 31 তাৰিখৰ দিনা ৰাতিৰ, আপুনি জানো পাৰিব সেইটো 1 তাৰিখে নোখোৱাকৈ থাকিব? আপুনি হয়তো কেতিয়াও নোৱাৰিব। কাৰণ আপোনাৰ মনটোৱে বাৰে বাৰে আৰু বেছিকৈ বিচাৰিব সেইকণ সময়ত, সেই দিনটোত, যে মোৰ হেং হৈ আছে, মোক অকণমান দে, তেতিয়াহে মোৰ সেই এক্টিভ বডি এক্টিভিটিটো সেইটো আহিব। সেইকাৰণে কৈছোঁ যে যিসকলে আচলতে ভাবি আছে যে মই 31st দিনা পাৰ্টি কৰিব লাগিব, 31st দিনা পাৰ্টি কৰাৰ পিছত মই 1 তাৰিখৰ পৰা আৰু নাখাওঁ,
এনেকুৱা ধৰণৰ কথা বহুতে কৈছে, নিজৰ ঘৈণীয়েকক কৈছে, নিজৰ ল'ৰা ছোৱালীক কৈছে, নিজৰ আত্মীয়জনক কাৰোবাক কৈছে, নিজৰ বন্ধু বান্ধৱক কৈছে যে মই 1 তাৰিখৰ পৰা আৰু এটা বেলেগ জীৱন যাপন কৰিম, নতুনকৈ জীৱন যাপন কৰিম আৰু মই কোনোদিন জীৱনত মদ হাতত নিদিওঁ। মই সেইকাৰণে কৈছোঁ যে সেই দিনটো যেতিয়া আহিব আপোনাৰ তেনেকুৱা ধৰণৰ এটা কাম কৰিবলৈ মন যাব, আপোনাৰ সেই আকৌ এবাৰ কৰিবলৈ মন যাব 1 তাৰিখৰ দিনা, কাৰণ আপোনাৰ হেং অভাৰ হৈ থাকিব, হেং হৈ থাকিব আপোনাৰ। আৰু যেতিয়া 1 তাৰিখে আপুনি কৰি দিব, তেতিয়া আপোনাৰ মনত আকৌ এবাৰ প্ৰশ্ন আহিব, আকৌ এবাৰ আহিব এটা অপশ্যন যে আগন্তুক যি মাঘ বিহু উৰুকা আহি আছে, এই উৰুকাটোলৈ আপোনাৰ মনত পৰি যাব চেৰেংকৈ, আপুনি কেনেকৈ এৰিব। কাৰণ উৰুকাৰ দিনা যি ৰাতিৰ পাৰ্টি, সেই পাৰ্টি আচলতে আমি যদি অকণমান নাখাওঁ, সেই পাৰ্টি কেনেকৈ চলাম। খোৱাসকলৰ কথা কৈছোঁ মই, যদি সেই পাৰ্টি যদি আমি নাখাওঁ, তেতিয়াহ'লে সেই পাৰ্টি কেনেকৈ চলিব আমাৰ। খোৱাজনেতো কেতিয়াও নোখোৱাকৈ এটা এনজয় কৰিব নোৱাৰে। আচলতে মই সকলো মদাহীৰ কথা কোৱা নাই, যিসকলে আদত বনাই লৈছে, যিসকলে অভ্যাসত পৰিণত হৈছে, নহ'লে নহয় নাখালে নোৱাৰোঁ, সেইসকল ব্যক্তিৰ কথা কৈছোঁ মই। সেইসকল ব্যক্তিয়ে আচলতে কেতিয়াও নোৱাৰে যে মাঘৰ বিহু উৰুকা দিনা নোখোৱাকৈ তেওঁ ফা ফূৰ্তি কৰিব পাৰিব, কেতিয়াও নোৱাৰে এইটো কাম কৰিব। সেইকাৰণে কৈছোঁ, এনেকুৱা ধৰণৰ এক্সকিউজবিলাক, এনেকুৱা ধৰণৰ অজুহাতবিলাক মনলৈ নানি পেলাই ভাবক যে নতুন বছৰটোৰ কথা নতুনকৈ ভাবিম, সেইটোতো হ'বই, কিন্তু এই পুৰণা বছৰটোৰ আজিৰ দিনটোৰ পৰাই মই যি কৰিলোঁ, আজিৰ দিনটোৰ পৰাই মই ইয়াক সলনি কৰি পেলাওঁ। কাৰণ আজিৰ পৰা আপুনি সলনি কৰিলেহে লাহে 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 আপোনাৰ 1 তাৰিখলৈকে আপুনি কৰিবগৈ পাৰিব সেইটো 100%। কাৰণ একেদিনাই সেইটো ইমান সম্ভৱ নহয়। আপুনি যদি এটা দুৰ্ঘোৰ মদাহী, তেতিয়াহ'লে এজন দুৰ্ঘোৰ মদাহীৰ কাৰণে এইটো কথা সম্ভৱ কেতিয়াও নহয় যে একেদিনাই একে নিশাই তেওঁ মদ, এই যি মিঠা পানী, এই যি গংগা জল বুলি ভাবে এয়া তেওঁ একে ৰাতিতে একে নিশাতে এৰা ইমান সম্ভৱ নহয়। এনেকুৱা এজন মদাহীক আপুনি জীৱনত কেতিয়াও ভাবিব নোৱাৰিব এনেকুৱা এটা ঠাইত আপুনি এৰি দিয়কগৈ, গৈ এটা মৰুভূমিৰ মাজত তেওঁক এৰি দিয়ক, এখন মৰুভূমিৰ মাজত তেওঁক নি পেলাই এৰি দিয়ক। আপুনি ভাবিব যে এই মৰুভূমিৰ মাজত তেওঁ ক'ৰ পৰা পাব খাবলৈ, কিন্তু এনেকুৱা ধৰণৰ কথা তেওঁৰ মাজত ফুটি নুঠে এই কাৰণে যে সেই মৰুভূমিৰ মাজতো তেওঁ কোনোবা গাঁতৰ পৰা হ'লেও সেই মদ বেচা মানুহজনক আৰু সেই নহ'লে সেই মদৰ বটলটোক উলিয়াই আনিবলৈ তেওঁ সক্ষম হৈছে। যেনেকুৱা ঠাইতেই নহওক এজন মদাহীৰ কাৰণে, যেনেকুৱা ঠাইতে আপুনি তেওঁক এৰি নিদিয়ক, তেওঁ সেই বস্তু উলিয়াই আনিবই, তেনেকুৱা এটা বস্তু। কাৰণ তেওঁৰ মাইণ্ডে কৈ আছে তেওঁক লাগিবই এইটো, নহ'লে তেওঁ চলিব নোৱাৰে, তেওঁ দিগদাৰ হ'ব। তেওঁৰ মাইণ্ডে কৈ আছে, যেতিয়া আমাৰ মাইণ্ডটোৱে যেতিয়া কয় এইটো লাগিবই, এইটো কৰিব পাৰিমেই, এইটো মোৰ ভাল লাগিছে, এইটো মোক লাগিব, তো এনেকুৱা ধৰণৰ কথা যেতিয়া আমাৰ মাইণ্ডে যেতিয়া ছেটিং কৰি লয় তো এইটো কৰিব পৰা হৈ যায়। যিটো মানুহে 1 কিলোমিটাৰ দূৰ খোজকাঢ়িব নোৱাৰে, আপোনালোকে চাইছে চাগে, বহুতে চাইছে, সঞ্জু চিনেমাখন চাইছে, সঞ্জয় দত্তৰ এটা ৰোল, যি সঞ্জয় দত্তৰ কেৰেক্টাৰত আচলতে যি ৰণবীৰ কাপুৰে আচলতে অভিনয় কৰিছিলে, সেই অভিনয়ত দেখাইছিলে সেই বস্তুটো। আপোনালোকে যদি চাইছে দেখা পাব, বুজি পাব সেইখিনি, যে এপেক মদৰ কাৰণে আচলতে সঞ্জয় দত্তই ৰিহেবৰ পৰা গোটেই মৰুভূমি পাৰ হৈ এনেকুৱা কিমান দূৰ আচলতে গাড়ীৰে হওক খোজকাঢ়ি হওক তেওঁ আহি পেলাই এপেক মদৰ কাৰণে দিৱানা, পাগলপন, সেই বস্তুটো এই চিনেমাখনত দেখুওৱা গৈছে। কিমান দূৰ তেওঁ গাড়ীয়ে মটৰে খোজকাঢ়ি দৌৰি তেনেকৈ অতিক্ৰম কৰি আহি সেই লগৰ সেই ল'ৰাজনৰ ওচৰ পায়, যেতিয়া তেওঁক এগিলাচ দি দিয়া গৈছিলে, কলকলকৈ খাইছিলে, ক'ব নোৱাৰা হৈ গৈছিলে তেওঁ। তাৰপিছত তেওঁৰ জোচ আহি গৈছিলে, তেওঁ কৈছিলে যে মই এতিয়া যাওঁগৈ আৰু মোক নালাগে। সেইকাৰণে কৈছোঁ যে যদি আপুনি ভাবিছে যে মই নতুন বছৰৰ পৰা এই বস্তুটো একেবাৰে এৰি দিম, তেতিয়াহ'লে এইটো ভুল নকৰিব। আপুনি আজিৰে পৰা এৰা আৰম্ভ কৰক। আপুনি আজিৰে পৰা, এতিয়াৰে পৰা আপুনি এই বস্তুটো এৰা আৰম্ভ কৰক, তেতিয়া আপুনি
হয়তো 1 তাৰিখৰ পৰা আপুনি আপোনাৰ জীৱনটো নতুনকৈ গঢ় দিব পাৰিব, নতুনকৈ আৰম্ভ কৰিব পাৰিব এটা বেলেগ ধৰণে। নহ'লে আপোনাৰ সেই একেটাই কাহিনী আপোনাৰ জীৱনত যি চলি আহি আছে সেই একেটাই বস্তু চলি গৈ থাকিব। কাৰণ একে ৰাতিতে কেতিয়াও আপুনি এই বস্তুটো এৰিব পৰা বস্তু নহয়। মেনি পাৱাৰফুল এলকহল হওক বা তেনেকুৱা ধৰণৰ যিবিলাক মাদক দ্ৰব্য, আচলতে সেয়া বিড়িয়ে হওক, সেয়া চিগাৰেটেই হওক, সেয়া ধপাতেই হওক, বা সেয়া মদেই হওক, বা সেয়া ড্ৰাগছেই হওক, যিয়ে নহওক, মুঠতে যাৰ ইয়াৰ আদত লাগি গৈছে তাক এৰাটো ইমান সহজ কথা, ইমান সম্ভৱ কথা নহয়। সেইকাৰণে কৈছোঁ, যদি আপুনি এৰিম বুলি ভাবিছে তেতিয়াহ'লে নিজক ফাঁকি নিদিব। নিজক আপুনি ফাঁকি নিদিব। আপুনি আপোনাৰ আত্মীয়জনক কৈছে যে মই 1 তাৰিখৰ পৰা আৰু নাখাওঁ, 1 তাৰিখৰ পৰা মই এনেকুৱা ধৰণৰ কাম নকৰোঁ। কিন্তু সেইটো আপুনি কৰিব পাৰিব জানো? 31 তাৰিখে যি মই খাই লওঁ আৰু 1 তাৰিখ পৰা নাখাওঁ, যি শব্দটো আপুনি কৈছে, সেইটো জানো আপুনি কৰিব পাৰিব? আপুনি 31 তাৰিখে খালে আপুনি 1 তাৰিখে জানো এৰিব পাৰিব? কেতিয়াও নোৱাৰে। সেইকাৰণে কৈছোঁ, যদি আপুনি ভাবিছে তেতিয়াহ'লে আজিৰে পৰা আপুনি এইটো বস্তু আপোনাৰ জীৱনৰ পৰা এৰা আপুনি আৰম্ভ কৰি দিয়ক। একেদিনাই আপুনি নোৱাৰিলেও আপুনি আজিৰে পৰা অলপকৈ হ'লেও এৰা আপুনি এইটো আৰম্ভ কৰি দিয়ক। এটা মদাহী আছিলে, এখন বিয়ালৈ বুলি ওলাই আহিলে কোট কামিজ পিন্ধি, সুন্দৰভাৱে কোট কামিজ পিন্ধি একদম সুন্দৰভাৱে ওলাই আহিছে। সকলোৱে তেওঁক দেখি ভাবিছিলে যে এওঁ আজি ভদ্ৰতাৰ মাজেৰে আহিছে, বৰ ভাল লাগিছে। সকলোৱে সেইটো বস্তু হেঁপাহ কৰে। সেইটো তেওঁক দেখি পেলাই আচলতে সকলোৱে শলাগ লৈছিলে সেইদিনা। তাৰপিছত বৰযাত্ৰীৰ লগত গৈ সেই বিশেষ ঠাইডোখৰত বহুতে কিন্তু তাৰ আগত ভাবিছিলোঁ যে কিজানিবা তাত গৈ খায়, কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নবোধক মানুহৰ মাজত আছিলে যে সেই জেগাত জানো সি পাব সেইটো, কাৰণ সেইটো অচিনাকি জেগা, ইমান সম্ভৱ নহয় তাতে গৈ ৰাতি গৈ পেলাই তাতে সেইটো বস্তু বিচৰা। কিন্তু যেতিয়া গৈ তাৰ পালেগৈ, তাৰ পোৱাৰ পিছত সকলোৱে ভাত পানী খালে। তাত গৈ যেতিয়া তেখেত নামিলে, নমাৰ পিছত সকলোৱে ভাত পানী খালে মেলিলে, বহি আছে। তাৰপিছত তেওঁক বিচাৰিছে, তেওঁ কিন্তু নাছিলে সেই সময়ত। তেওঁ সেই সময়ত নাছিলে তাত, সেই ৰভাথলীখনত তেওঁ নাছিলে। তেওঁ ক'ত গৈছিলে? তেওঁ অন্তৰ্ধান হৈ গ'ল। তেওঁ সেইখিনি জেগাৰ পৰা গায়ব হৈ গ'ল। তেওঁ অন্তৰ্ধান হ'ল, কাৰণ তেওঁৰ চিন্তাটো সেই যে বস্তুটোত আছিলে। এজন মদাহী সেই চিন্তাটো যেতিয়ালৈকে তেওঁ সেইটো বস্তু নাপায় তেতিয়ালৈকে তেওঁ এই বস্তুটোৰ ওপৰত একেটা চিন্তাকে কৰিয়ে থাকে, লাগি থাকে সেইটো বস্তুৰ ওপৰত। তো তেওঁ তাৰ পৰা গায়ব হৈ গৈছিলে, আৰু কিছু সময় পিছত দেখিছিলে তেওঁ এটা মিচিকি হাঁহি মাৰি সুন্দৰভাৱে ওলাই আহিছিলে। মিচিকি হাঁহি মাৰি এটা সুন্দৰভাৱে তেওঁ আহি তেওঁলোকৰ মাজত উপস্থিত হৈছিলে। আৰু পিছফালে এইটো বুজি পাইছে, এইটো খাই পেলাই অলপমান দেখুৱাবৰ কাৰণে লৈ আহিছে পিছফালে খুচি পেলাই নেকি। আৰু লগৰকেইটাই যেতিয়া সুধিছে ক'ত গৈছিলেও পায়, তেতিয়া সি ক'লে হাঁহি এটা মাৰি, বোলে হেৰি এই আমুকতে গৈ পাই গ'লোঁ বুজিছ বস্তুটো, এই আমুকতে গৈ পাই গ'লোঁ বস্তুটো, এইটো ইয়াৰ পৰা এই পিছফালৰ পৰা এনেকৈ উলিয়াই এইটো কোনোবাই খাবি নেকি? অকণমান আছে, খাওঁ যদি খাব পাৰিবি। এনেকুৱা ধৰণৰ কথা। গতিকে কেতিয়াও এইটো বস্তুৰ ওপৰত আপুনি নিজক ফাঁকি কেতিয়াও নিদিব। যদি ভাবিছে এৰিম বুলি, এৰি পেলাওক। একো ভাল বস্তু নহয়। মদ খোৱা মানুহ এজনক কোনেও ভালকৈ সমালোচনা নকৰে। মদ খোৱা মানুহ এজনক মদাহী যদি হয়, তেওঁ যদি মদৰ গ্ৰাসত পৰিছে, তেওঁৰ যদি আদত বনাই লৈছে, তেতিয়াহ'লে সেইজন মদাহীক বিশ্বাস কৰা মানুহ খুব কম থাকে। কম মানুহে বিশ্বাস কৰে তেওঁক, কাৰণ মদাহী মানুহৰ কথা বিশ্বাস নাই, এনেকৈ কোৱা বহুত শুনা পাওঁ। জীৱনত এনেকুৱা কথা কোৱা মানুহক বহুত লগ পাইছোঁ। এইডাল মদ খাই এইডালক কোনে বিশ্বাস কৰে, এইডাল কথা এই মদ খাই বকি আছে চাগে, এনেকুৱা ধৰণৰ কথা সমালোচনা কৰা আমি জীৱনত বহুত দেখা পাইছোঁ। সেইকাৰণে কৈছোঁ এই নতুন বছৰটো আদৰিবলৈ লোৱাৰ এই প্ৰাকখনত যদি ভাবিছে তেনেকৈ, তেতিয়াহ'লে এইটো আজিৰে পৰা কৰি পেলাওক আপুনি। তেতিয়া নিশ্চয় আপুনি 1 তাৰিখৰ পৰা, বছৰৰ প্ৰথম দিনটোৰ পৰা আপুনি এটা ধুনীয়াকৈ নতুন জীৱন আপুনি আৰম্ভ কৰিব পাৰিব। ইয়াকে কৈ আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। জয় আই অসম।